দলীয় সতীৰ্থসকল আৰু লগতে আমাৰ সাংবাদিক বন্ধুসকল, আজি আমি এটা বিশেষ কাৰণত আমি ইয়াত মিলিত হ'লোঁ আৰু সংবাদমেল পাতিবলৈ বাধ্য হৈছোঁ যে যোৱা পৰহি আমি এটা বস্তু দৃষ্টিগোচৰ কৰিছোঁ যে আমাৰ ফকিৰা গ্ৰামত যিটো মডেল হস্পিটেল, এই মডেল হস্পিটেলটো যোৱা পৰহি আমাৰ BTCৰ মাননীয় চিফ ডাঙৰীয়াই আৰু স্বাস্থ্য বিভাগৰ EM ডাঙৰীয়া আহি আমাৰ মডেল হস্পিটেলটো অপেনিং কৰিলে। তো প্ৰথমতে মই BTC চিফ ডাঙৰীয়াক এই মডেল হস্পিটেলটো অপেনিং কৰাৰ কাৰণে ধন্যবাদ দিছোঁ। আৰু এই মডেল হস্পিটেলটো কাৰ জৰিয়তে কেনেকৈ কিভাৱে এই ফকিৰা গ্ৰামে এই মডেল হস্পিটেলটো পালে, ইয়াৰ আঁৰৰ কথাখিনি জনাবলৈ আপোনালোকক ইয়াত মাতা হৈছে। তো এই মডেল হস্পিটেলটো যেতিয়া আমাৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী ছাৰ ডাঙৰীয়াই এই মডেল হস্পিটেলটোৰ কাৰণে অহৰহভাৱে লাগি আছিল, মই আপোনালোকক কেইটামান ডকুমেণ্ট আপোনালোকক মই দেখাব খুজিছোঁ। প্ৰথমতে ফকিৰা গ্ৰামৰ আমাৰ মাননীয় MLA ডাঙৰীয়াই স্বাস্থ্য বিভাগৰ যিজন তেতিয়াৰ আজিৰ বৰ্তমানৰ চিফ মিনিষ্টাৰ, তেতিয়াৰ স্বাস্থ্য বিভাগৰ মানে আমাৰ যিজন কি আছিল মন্ত্ৰী আছিল, এখেতক চাওক ৰবিৰাম ছাৰৰ নিজৰ পেডত এখেতক নিজে মানে 2020-21 PIPত অন্তৰ্ভুক্ত কৰাৰ কাৰণে এখেতে নিজে হিমন্ত ছাৰক এখন লেটাৰ লিখিছিল। আৰু আমাৰ তেতিয়াই আমাৰ ৰবিৰাম ছাৰে তেতিয়া স্বাস্থ্য মানে আমাৰ যিজন চিফ মিনিষ্টাৰ আছিল, এই চিফ মিনিষ্টাৰকো আমাৰ ৰবিৰাম ছাৰে আমাৰ এটা মানে PIPত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে এটা লেটাৰ লিখিছিল। আৰু এই লেটাৰ দুটাৰ ভিত্তিত আমাৰ MDৰ পৰা যিটো এটা লেটাৰ আহিছিল যে ৰবিৰাম ছাৰে বিচৰা ধৰণে ফকিৰা গ্ৰাম আৰু তুলসীবিল এই দুটা মডেল হস্পিটেল PIPত অন্তৰ্ভুক্ত কৰাৰ কাৰণে আপোনালোকে ফিজিবিলিটি ৰিপৰ্ট দিয়ে। আৰু এই ফিজিবিলিটি ৰিপৰ্টটো বিচৰাৰ কাৰণে ফকিৰা গ্ৰাম আৰু তুলসীবিল হস্পিটেলৰ যিজন ডক্টৰ আছে, এই ডক্টৰ দুজনে ফিজিকেলি ইহঁতে দুটা ৰিপৰ্ট দিছে। এইটো চাওক তুলসীবিলৰ ৰিপৰ্ট, আৰু তুলসীবিলৰ ৰিপৰ্টত স্পষ্টকৈ লিখা আছে যে এজ ডিজায়াৰ্ড, মানে কোনে বিচাৰিছে এইটো, whether purpose the health institution is desired by MLA, EM or public, তাত স্পষ্টকৈ লিখা আছে ৰবিৰাম নাৰ্জাৰী, তাত স্পষ্টকৈ ৰবিৰাম নাৰ্জাৰী ছাৰৰ নাম লিখা আছে। আৰু ফকিৰা গ্ৰাম হস্পিটেলৰ ডক্টৰজনেও এনেকৈ মানে ৰিপৰ্ট যিটো দিছে তাত স্পষ্টকৈ ৰবিৰাম ছাৰৰ নাম লিখা আছে। ইহঁতে ফকিৰা গ্ৰাম হস্পিটেলটো বনোৱাৰ কাৰণে যেতিয়া কি হৈছিলে, আমাৰ BTC গভৰ্ণমেণ্ট, আজিৰ ডেটত যিটো BTC গভৰ্ণমেণ্ট আছে, এই BTC গভৰ্ণমেণ্ট হোৱাৰ আগতে আমাৰ ফকিৰা গ্ৰাম হস্পিটেলৰ কাৰণে বিধায়ক মহোদয়ে যিজন চাৰ্কেল অফিচাৰক লিখিছিল মাটি এলটমেণ্টৰ কাৰণে, এই মাটি এলটমেণ্টটো হৈছে চাওক 16/10/2020, 16/10/2020তে মাটিৰ এলটমেণ্ট হৈছে। এই মাটিৰ যিটো এলটমেণ্ট, এই মাটিৰ এলটমেণ্টত স্পষ্টকৈ লিখিছে টু হুম ইট মে কনচাৰ্ণ, ইয়াত লিখিছে দিছ ইজ টু চাৰ্টিফাই ডেট যে গভ খাস ল্যান্ড মেজারিং 10 বিঘা 0 কাটা 0 লেচা আউট অফ 99 বিঘা 3 কাটা 8 লেচা, মানে মইনাতলৰ যিখিনি খাস ল্যান্ড আছে, গ্ৰিজিং ল্যান্ড আছে, এই গ্ৰিজিং ল্যান্ডৰ পৰা 10 বিঘা ল্যান্ড মানে তেতিয়া চাৰ্কেল অফিচাৰজনে হস্পিটেল 30 বেডৰ হস্পিটেলৰ কাৰণে এলটমেণ্ট কৰিছিল। আৰু কেতিয়া কৰিছিল? 16/10/2020। আৰু এটা চাওক, যিজন আমাৰ জইণ্ট ডিৰেক্টৰ, আমাৰ জইণ্ট ডিৰেক্টৰে স্পষ্টকৈ জইণ্ট ডিৰেক্টৰ ৰিপৰ্টত স্পষ্টকৈ লিখিছে, এইটো চাওক জইণ্ট ডিৰেক্টৰ কোকৰাঝাৰ, জইণ্ট ডিৰেক্টৰে স্পষ্টকৈ লিখিছে ছাবমিশ্যন অফ ফিজিবিলিটি ৰিপৰ্ট ফৰ PIP 2020-21, ফিজিবিলিটি ৰিপৰ্ট ফৰ দ্য PIP 2020-21ৰ কাৰণে ফিজিবিলিটি ৰিপৰ্ট দিছে। আৰু এই ফিজিবিলিটি ৰিপৰ্টত স্পষ্টকৈ লিখিছে যে এজ দ্য আপগ্ৰেডেশ্যন অফ বোথ হেল্থ ইনষ্টিটিউশ্যন, যে ফকিৰা গ্ৰাম আৰু তুলসীবিল বোথ হেল্থ ইনষ্টিটিউশ্যন আৰু প্ৰপ'জড, এইটো মানে প্ৰপ'জ কৰা হৈছে শ্ৰী ৰবিৰাম, প্ৰপ'জ বাই ৰবিৰাম নাৰ্জাৰী অনাৰেবল MLA 29 নং কোকৰাঝাৰ ST LAC। তো কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিধায়কৰ জৰিয়তে কিন্তু এইটো প্ৰপ'জ কৰা হৈছে বুলি স্পষ্টকৈ লিখা আছে। তো মই এটা কথাই ক'ব বিচাৰোঁ যে আমাৰ BTCৰ মুৰব্বীজন ইয়াত আহি হস্পিটেলটো অপেনিং কৰিছে, আমি বহুত ভাল পাইছোঁ।
হস্পিটেলটো এতিয়া মানে ৰেডি হৈছে, কিন্তু এই হস্পিটেলটো অপেনিং কৰাৰ আগতে ইয়াত ডক্টৰ, নাৰ্ছ আৰু 3rd গ্ৰেড 4th গ্ৰেডৰ ষ্টাফৰ এলটমেণ্টটো কৰিব লাগিছে। ডক্টৰ, নাৰ্ছ 3rd গ্ৰেড 4th গ্ৰেডৰ এলটমেণ্ট নকৰাকৈ ছাডেনলি আহি হস্পিটেলটো অপেনিং কৰা মানে এখন স্কুল অপেনিং কৰিছে, তাত কোনো টিচাৰ নাই, তাত কোনো যদি টিচাৰ নাথাকে ছাত্ৰ কেনেকৈ থাকিব? তাত হস্পিটেলটো অপেনিং কৰিছে, তাত সিদিনা কৈছে যে এই ছাবচিডিৰ মানে সোমবাৰৰ পৰা OPD ষ্টাৰ্ট হ'ব। OPD কেনেকৈ ষ্টাৰ্ট হ'ব? OPD ষ্টাৰ্ট কৰিব হ'লে তাত ডক্টৰ থাকিব লাগিব, নাৰ্ছ থাকিব লাগিব, তাত মানে কি থাকিব লাগিব, তেতিয়াহে OPD ষ্টাৰ্ট কৰিব লাগিব। ডক্টৰ, নাৰ্ছ এলটমেণ্ট কৰাই নাই, তাৰ আগতে OPD ষ্টাৰ্ট কৰিলে। মই এটা কথাই আহ্বান জনাওঁ যে যদি ডক্টৰ, নাৰ্ছ এলটমেণ্ট কৰিছে, ইমিডিয়েট এইখিনি তথ্য আমাক মানে কি কৰিব লাগে। আমি বিশেষ মই এইটো কাৰণে কৈছোঁ ডক্টৰ, নাৰ্ছ জইণ্ট ডিৰেক্টৰ ছাৰক ফোন কৰি সুধিছোঁ যে সোমবাৰৰ পৰা যিহেতু ছাৰ OPDটো ষ্টাৰ্ট হ'ব, আমাৰ মানুহবিলাকে উৎফুল্লিত হৈ আছে যে সোমবাৰৰ পৰা নিশ্চয় তাত MD বহিব, সোমবাৰৰ পৰা MBBS ডক্টৰ বহিব, তাত নিশ্চয় মানুহবিলাক যাব। কিন্তু মই জনামতে আজিলৈকে সেই হস্পিটেলত এজনো নাৰ্ছ, ডক্টৰ এলটমেণ্ট কৰা হোৱা নাই। আজি জইণ্ট ডিৰেক্টৰ ছাৰে মোক নিজে জনালে তাত কোনো ধৰণৰ ডক্টৰ, নাৰ্ছ এলটমেণ্ট কৰা হোৱা নাই। তো ডক্টৰ, নাৰ্ছ এলট নকৰাকৈ মানে খৰতকীয়াকৈ এইটো অপেনিং কৰাটো ভুল হৈছে। আমি ভাবোঁ এটা কথা মই ক'ব খোজোঁ, যিজন মানুহৰ তত্ত্বাৱধানত, যিজন মানুহৰ অহৰহ প্ৰচেষ্টাত আমি এই ফকীৰাগাম বাকী ৰাইজে আমি এই হস্পিটেলখন আমি পাবলৈ সক্ষম হৈছোঁ, সেইবোৰজন মানুহৰ নামটো সবতকৈ দুখজনক কথা। যিটো ইনগ্ৰেট কৰিছে আমাৰ BTCৰ চিফ ডাঙৰীয়াই, কোনো কথা নাই, আমাৰ কোনো মানে আমি দুখ পোৱা নাই। কিন্তু ইন প্ৰেজেঞ্চ অফ ৰবিৰাম নাৰ্জাৰী সেইটো এটলিষ্ট লিখিব লাগিছিল। ফলকটোত এটলিষ্ট যিজন মানুহ ইমান কষ্ট কৰিলে আমাৰ ফকীৰাগাম বাকী ৰাইজৰ কাৰণে, সেই মানুহজনৰ নামটো তাত থাকিব লাগিছিল। এইটো দেখা নোপোৱা, এইটো খুব নিন্দনীয় ঘটনা হৈছে বুলি আমি ভাবোঁ। এইটো এজন BTCৰ চিফ হৈ নিজে প্ৰেজেণ্ট থকাৰ পিছত আজি চাওক, দতমা হস্পিটেল অপেনিং হৈছে, দতমা হস্পিটেলত ডিজিটেলি অপেনিং কৰিছে আমাৰ মানে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। তাত স্পষ্টকৈ ইন প্ৰেজেঞ্চ অফ আমাৰ মানে BTCৰ চিফ, আমাৰ অসমৰ চিফ মিনিষ্টাৰ, আমাৰ MLA, আমাৰ MP সবৰে নাম ইন প্ৰেজেঞ্চ অফ সবৰে নাম তাত দিয়া হৈছে। কিন্তু এইখিনি ঘটনা ইয়াত নকৰিলে। ইয়াত আমি ৰাজনীতি কৰাৰ, সস্তীয়া ৰাজনীতি কৰাৰ এটা ৰহস্যৰ আমি গম পাইছোঁ। কাৰণ চাওক, এই প্ৰমোদ বৰা ডাঙৰীয়াক এটা আহ্বান জনাইছোঁ, আমি আজিলৈকে দেখা নাই প্ৰমোদ বৰা ডাঙৰীয়াই চিফ হোৱাৰ পিছত আমাৰ কোকৰাঝাৰ, আমাৰ পশ্চিম সমষ্টিৰ, আমাৰ ফকীৰাগাম MCLA সমষ্টিৰ কোনো এটা জেগাত গৈ এখেতে কিবা ডাঙৰ এটা প্ৰজেক্টৰ আধাৰশিলা কৰিব। এই হস্পিটেলৰ গাতে লাগি থকা যিটো ষ্টেডিয়াম আছে, এই ষ্টেডিয়াম কিন্তু আমাৰ ৰবিৰাম ছাৰে আনি দিয়ে। গতিকে আমাৰ MLA বিধায়ক মহোদয়ে ষ্টেটৰ পৰা ইমান কষ্ট কৰি কামখিনি কৰি অনাৰ পিছত এখেতে সেইখিনি ফিটা কাটা ৰাজনীতি যিটো কৰিছে, এইটো আমি নিন্দা কৰিছোঁ, ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। এইটো অনতিপলমে এই হস্পিটেলখন আমাৰ ফকীৰাগাম ছাবচিডিয়াৰী মানে হেল্থ চেণ্টাৰটো নষ্ট নোহোৱাকৈ, একো ক্ষয় ক্ষতি নোহোৱাকৈ এই হস্পিটেলটো সুচাৰুৰূপে যাতে পৰিচালনা কৰে, সুচাৰুৰূপে যাতে আৰম্ভ কৰে, এইখিনি আহ্বান জনাইছোঁ। ধন্যবাদ। চবকে মই মোৰ মৰম যাচিছোঁ আৰু মোৰ লগতে ফকীৰাগাম ব্লকৰ সভাপতি প্ৰমুখ্যে ছেক্ৰেটাৰী মহোদয়, লগতে আমাৰ চেণ্ট্ৰেল BPFৰ নেতৃবৃন্দে চবকে মোৰ মৰম যাচি আজি আপোনালোকক মাতা হৈছে। কাৰণটো আপোনালোকে জানে কিয় কাৰণে মাতা হৈছে। বেছিকৈ আমি নকওঁ, মোৰ আগত অতীতবিলাক কৈ গ'ল যে এইটো চবে জানে যে এটা হস্পিটেল যদি হ'ব লাগে, এইটো ষ্টেট গভৰ্ণমেণ্টৰ হে কাম। অনলি BTC গভৰ্ণমেণ্ট যদি মানে বিচাৰে হস্পিটেল বনোৱা, আমাৰ লোকেল আমাৰ MLA ছাৰ, লোকেল MLA ছাৰৰ ফৰৱাৰ্ডিং প্লাছ উইদাউট কনচল এইটো নহয় বুলি আমি গম পাওঁ, আমি যিমানখিনি জানো আৰু কি। আজি ফকীৰাগাম হস্পিটেলটো আজিৰ কথা নহয়, এইটো বহুত পুৰণা কথা। আমাৰ ৰবিৰাম ছাৰ বহুত পুৰণা লাগি আছিল, লগাৰ কাৰণে এইখিনি আজি আমি দেখা পাইছোঁ 30 বেড হস্পিটেল। কিন্তু দুখৰ কথা তেখেতে যে কৈ গ'ল, এইটো সঁচাকৈ দুখৰ কথা যে আমাৰ যিজন মানুহ এই অঞ্চলৰ কাৰণে ইমান কষ্ট কৰিলে, তেখেতে বহুত কষ্ট কৰিছে তেখেতে, আমি জানামতে এই মানুহজনৰ নাম নাই, বা এই মানুহজনক কমচে কম মাতিব লাগিছিল অপেনিঙৰ সময়ত, যিহেতু এই মানুহজনে হস্পিটেলটো আনিছে। কিন্তু তেখেতক নামাতি আমাৰ BTCৰ চিফ মহোদয় আৰু আমাৰ লগতে ফকীৰাগাম সমষ্টিৰ EM মহোদয়
দুজনে অপেনিং কৰিলে, ঠিক আছে অপেনিং কৰক, তেখেতে গভৰ্ণমেণ্টত আছে, তেখেতে ৰানিং গভৰ্ণমেণ্ট চলাই আছে, কৰক, ভাল কথা, এইটো আমি তেখেতক ক'ব নাযাওঁ। কিন্তু লগতে যি আমাৰ MLA ছাৰ যে আছিল, আমাৰ BPFৰ MLA ছাৰ ৰবিৰাম ছাৰ, তেখেতকতো মাতিব লাগিছিল। তেখেতে নামাতাৰ কাৰণে এইটো আমি ভাবোঁ যে আমাৰ কাৰণে মানে এইটো বহুত দুখ লগা কথা। আৰু এনেকা ভৱিষ্যত যাতে নহয়, মই তেখেতক আহ্বান জনাম যে নেক্সট যাতে এনেকা আৰু কোনো কাম নহয়, এইটো কাৰণে তেখেতক মই ৰিকুৱেষ্ট আৰু আহ্বান জনাইছোঁ। আৰু লগতে মই এটা কথা ক'ব খুজিম, আপোনালোকে হয়তো নাজানে, বহুত ৰাইজে নাজানে, এইটো যে আপোনাৰ এয়াৰপৰ্টৰ ৰাস্তা যে হৈ আছে 2 লেন, এইটো আমাৰ হাংৰামাচাৰ দিয়া। ঠিক নাই যে কালি যদি আহি সিহঁতে যে আৰু কিবা নিৰ্বাচন কৰি যদি কয় যে ৰাস্তাটো আমি দিছোঁ, এইটো এয়াৰপৰ্টৰ ৰাস্তাটো যিটো 2 লেন হৈ আছে ফকৰাগ্ৰামটো হেৰিলৈকে যাব, এয়াৰপৰ্ট দুপচুলিকে, এইটো আমাৰ হাংৰামাচাৰ দেৱা। আজিৰ এইটো নহয়, মোটামুটি আজিৰ পৰা মোটামুটি আপোনাৰ ধৰক 5-7 বছৰ আগত এইটো আমাৰ চিফ ছাৰে আগৰ হাংৰামাচাৰ যিটো আছিল, হাংৰামাচাৰে আমাক দেৱা এইটো। গতিকে তেনেকুৱা বহুত কাম আছে। আমাৰ BPF দলে, আমাৰ চিফ ছাৰ মহোদয় আৰু আমাৰ MLA ছাৰ মিলি দুইজনে কাম কৰিছে। বাকী সিহঁতেতো আমি দেখা পোৱা নাই তেনেকুৱা কোনোবা ডেভেলপ। আপোনালোকে যদি দেখা পাইছে ক'ব নোৱাৰোঁ। এটা বস্তু মই দেখা পাইছোঁ, ইয়াৰ পৰা এতিয়া যদি কোকৰাঝাৰ যাব লাগে বা আপোনাৰ এই হাইৰোডত যাব লাগে কাৰিগাঁও, তেতিয়াহ'লে বাম দিছে, কিন্তু এইটো কাম কৰিছে তেখেতে। প্ৰগ্ৰামটো কোকৰাঝাৰ যাওঁতে স্পীড ব্ৰেকাৰবিলাক কিন্তু দিছে, মানে মানুহ শ্ল', মানে আপোনাৰ স্পীডটো শ্ল' হৈ যাওক, মানে যিমান স্পীডত আমি মানে যাই কাম কাজ এইটো কাম কৰিছে। কিন্তু অন্য কোনো মই ডেভেলপ দেখা পোৱা নাই। এটা ডেভেলপ দেখা পাইছোঁ মই, যে মানে 1 ঘণ্টা ৰাস্তা এতিয়া 2 ঘণ্টাত যাই পাব লাগে আমি। আৰু ইয়াতেতো আমাৰ গাড়ীৰো ক্ষতি আছে। গতিকে আৰু বেছিকৈ নকওঁ, মই এইখিনি কৈ মোৰ বক্তব্য ইমানতে সামৰি মাৰিলোঁ। ধন্যবাদ, থেংক ইউ। জৰিয়তে যিখিনি কথা তথ্যভিত্তিক আপোনালোকে পালে, ইয়াৰ ওপৰত মই 2টা কথা ক'ব বিচাৰিছোঁ যে আমাৰ 29 নং সমষ্টিৰ যিজন বিধায়ক ৰবিৰাম নাৰ্জাৰী ছাৰ, সকলোৱে জানে যে এখেতৰ নেতৃত্বত এই সমষ্টিত কিমান অৱদান, এই অৱদানখিনি আমি পাহৰি যাব নালাগে। আজি কোকৰাগ্ৰাম হস্পিটেলৰ আপগ্ৰেডেশ্যনৰ কাৰণে যিটো 30 বেড হস্পিটেল 2020 চনতে আধাৰশিলা স্থাপন কৰিছিল এই কোকৰাগ্ৰামতে আমাৰ আগৰ চিফ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে। ইতিমধ্যে আপোনালোকে এতিয়াও গম পাব, কিন্তু কোকৰাগ্ৰামত ঠাই নথকাৰ কাৰণে আজি মইনাতলত ল'বলগীয়া হ'ল। আৰু তাৰ ক্ৰেডিটটো আমি আমাৰ বিধায়কজনক আমি দিব লাগিব, এইটো সঁচা কথা। কিন্তু ইয়াত আমি যিদিনা ইয়াত 30 বেড হস্পিটেলৰ আধাৰশিলা স্থাপন কৰিলে, প্ৰথমতে আমাৰ ৰবিৰাম ছাৰে যিহেতু কামখিনি লৈ আহিলে, হস্পিটেলৰ কাৰণে এখেতে অৱদান যিখিনি কৰিব লাগিব ওপৰৰ পৰা কৰি লৈ আহিলে, এখেতে আধাৰশিলা স্থাপন কৰিলে। ইয়াৰ পিছে পিছে আমাৰ এই কোকৰাঝাৰ সমষ্টিৰ MCLA আৰু EM অৰুণ কুমাৰ দে এখেতে ষড়যন্ত্ৰমূলকভাৱে ঘৃণনীয় ৰাজনীতি কৰি পিছত আকৌ এবাৰ আধাৰশিলা স্থাপন কৰিলে। এই অঞ্চলৰ ৰাইজক এখেতে মানে বুৰ্বক বনাই আছে। আমি ডেভেলপৰ কাৰণে আমি চিন্তা কৰি আছোঁ, কথা কৈ আছোঁ, বিভিন্ন ধৰণৰ বিভাগীয় কৰ্তৃপক্ষক আমি জনাব বিচাৰিছোঁ যে বহুদিনীয় সপোন আমাৰ কোকৰাঝাৰ 30 বেড হস্পিটেল হ'ব লাগে, সপোনটো পূৰণ কৰিলে আমাৰ ৰবিৰাম নাৰ্জাৰী ছাৰে। কিন্তু যোৱা পৰহি অপেনিং কৰিলে আমাৰ BDC চিফ মহোদয়ে আৰু লগতে EM। কিন্তু আমাৰ যিজনে MLA, আমাৰ পশ্চিম সমষ্টিৰ ষ্ট্ৰিং MLA, এখেতক তাত মাতা নহ'ল আৰু তাক ইনভাৰ্টো দিয়া নহ'ল। আৰু লগতে আমি শুনিব পাৰিছোঁ যে আমাৰ এই বৃহত্তৰ কোকৰাঝাৰ অঞ্চলৰ যিজন চাব চেক্ৰেটাৰী হস্পিটেল, ইয়াৰ পৰা তাত চিফ্ট কৰিব বুলি কৈছে। আমি এইখিনি কথা আপোনালোকৰ সংবাদৰ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে আমাৰ বৃহত্তৰ অঞ্চলৰ ইয়াত চাফিচিয়েণ্ট ডক্টৰ, নাৰ্ছ, আপোনাৰ কৰ্মচাৰী নাই। আমি ইয়াক লৈ বিভিন্ন ধৰণৰ আমি DC মহোদয়ক ইমান দিন আগতো আমি মেম'ৰেণ্ডামো দিছিলোঁ যে আমাৰ চাফিচিয়েণ্ট ডক্টৰ লাগে, সেইখিনি নাই। কিন্তু যোৱা পৰহি আমাৰ 30 বেড হস্পিটেল অপেনিং কৰিলে, তাত কোনো ধৰণৰ ডক্টৰ নাই, নাৰ্ছ নাই, কৰ্মচাৰী নাই, কোনো ধৰণৰ ফেচিলিটি এতিয়ালৈকে তাত সোমোৱা নাই। একেবাৰে ষড়যন্ত্ৰমূলকভাৱে মানে একেবাৰে অপেনিং কৰিলে। আমি ইয়াৰ পৰিপ্ৰেক্ষিতত আমি এই অঞ্চলৰ সচেতন ব্যক্তি হিচাপে, ৰাজনৈতিক দল হিচাপে আমি ইয়াত ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা দিছোঁ। এনেকুৱা কাম যাতে এই অঞ্চলত যাতে নকৰে। ইয়াত যিবিলাক সাময়িক উন্নতি, এইটো 30 বেড হস্পিটেল সকলো জাতি জনগোষ্ঠীৰ কাৰণে ইয়াত হস্পিটেলটো দিয়া হৈছে। এই অঞ্চলৰ সমূহ ৰাইজক মাতি লৈ অপেনিং কৰাটো আমি সঠিক বুলি ভাবিছিলোঁ, কিন্তু একেবাৰে ষড়যন্ত্ৰমূলকভাৱে আমাৰ এই কোকৰাঝাৰ সমষ্টিৰ যিজন EM অৰুণ কুমাৰ দে একেবাৰে যিবিলাক ঘৃণনীয় ৰাজনীতি কৰে, এই কথাখিনি আপোনালোকে দৃষ্টিগোচৰ আছে। এই অঞ্চলসমূহ মানুহে জানে যে একেবাৰে যি ৰাজনীতি, একেবাৰে যি চৰিত্ৰ সকলোৱে গম পায়। গতিকে আমি একেবাৰে ধিক্কাৰ দিছোঁ আৰু অনাগত দিনত যাতে এনেকৈ গোপনীয়ভাৱে যাতে কোনো ধৰণৰ কাম নকৰে, তাৰ কাৰণে আমি একেবাৰে গৰিহণা দিয়াৰ লগতে আমি ধিক্কাৰ জনাইছোঁ।
ধন্যবাদ।